নমস্কাৰ আজি চতুৰ্থ শ্ৰেণীৰ সপ্তম পাঠহ চতুৰ্থী বিভক্তি পাঠটি আগবঢ়োৱা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাবা আৰু লাইক কমেন্ট কৰি কেনে লাগিছে জনাবা সপ্তম পাঠহ চতুৰ্থী বিভক্তি ধ্যানেন পঠতু সপ্তম পাঠ চতুৰ্থী বিভক্তি প্ৰয়োগ ইয়াত কেনেকৈ হয় দেখুওৱা হৈছে এখিনি মনোযোগৰে পঢ়িবা একলব্যঃ দৌনশায়্যঃ একলব্যঃ দৌনশায়্যায় অঙ্গুষ্ঠং ইয়স্যতি দৌনশায়্যায় ইয়াত চতুৰ্থী বিভক্তি প্ৰয়োগ হৈছে গতিকে আমাৰ প্ৰথম শব্দটো সলনি হোৱা নাই দ্বিতীয় শব্দটোত চতুৰ্থী বিভক্তি প্ৰয়োগ কৰিবলৈ দেখুওৱা হৈছে একলব্যই দৌনাচাৰ্যক আঙুলি দিছে জননী বালকায় দুগ্ধং যস্যতি ইয়াতো তেনেকৈ বালক শব্দ চতুৰ্থী বিভক্তি বালকায় মাকে ল'ৰাটোক গাখীৰ দিছে অগ্ৰজঃ অনুজায়ৈ বস্ত্ৰং দদাতি ইয়াত অনুজা শব্দটোত চতুৰ্থী বিভক্তি প্ৰয়োগ হৈছে অনুজায়ৈ অৰ্থাৎ ককায়েকে ভৈনীয়েকক কাপোৰ দিছে এতিয়া আমাৰ মন কৰিবলগীয়া যে চতুৰ্থী বিভক্তি কেনেকৈ প্ৰয়োগ হৈছে বালকঃ পুলিংগ শব্দত চতুৰ্থী বিভক্তি প্ৰয়োগ হওঁতে কি হৈছে বালকায় আৰু অনুজা স্ত্ৰীলিংগ শব্দত চতুৰ্থী বিভক্তি যেতিয়া প্ৰয়োগ হৈছে তেতিয়া হৈছে কেনেকৈ অনুজায়ৈ পতিহি পত্ন্যৈ উপহাৰং দদাতি স্বামীয়ে পত্নীক উপহাৰ দিছে ইয়াত পত্নী দীৰ্ঘইকাৰ আছিলে দীৰ্ঘইকাৰ থাকোঁতে শব্দটো চতুৰ্থী বিভক্তিত কেনেকুৱা হৈছে পত্ন্যৈ তাৰমানে ইয় আখৰটোত ঐকাৰ প্ৰয়োগ হৈছে আৰু দীৰ্ঘইকাৰ নাইকিয়া হৈছে তেনেকৈ ইয়াতো একেধৰণে জনকঃ পুত্ৰৈ ধনং দদাতি জনকঃ মানে দেউতাকে সন্তানক অৰ্থাৎ পুত্ৰী জীয়েকক ধন দিছে বা পইচা দিছে এতিয়া ইয়াত প্ৰশ্নখিনি কৰিবলৈ দেখুৱাইছে তেনেকৈ ৰিক্ত স্থান আনি যোগ্যেন চতুৰ্থী বিভক্তি ৰূপেণ পুৰয়ত চতুৰ্থী বিভক্তিত কেনেকৈ প্ৰয়োগ হৈছে চোৱা যেতিয়া বিসৰ্গ আছে তেতিয়া তাত কি হৈছে বিসৰ্গটো নাইকিয়া হৈ শেষত আকাৰ আহি পেলাই ইয় হৈছে কেনেকৈ ভিক্ষুকঃ ভিক্ষুকায় ৰামঃ ৰামায় ছাত্ৰঃ ছাত্ৰায় ব্ৰজেশঃ ব্ৰজেশায় দেৱঃ দেৱায় সুৰেশঃ সুৰেশায় আকৌ স্ত্ৰীলিংগত কেনেকৈ হৈছে বালিকা আকাৰান্ত আছে চবতে আকাৰ থাকিলে কি হৈছে শেষত ইয়ৈটো প্ৰয়োগ হৈছে যেনেকৈ বালিকায়ৈ লতা লতায়ৈ সেবিকায়ৈ ৰাধায়ৈ সৰলায়ৈ মহিলায়ৈ এনেধৰণে হ'ল তাৰপিছত আহিলে দীৰ্ঘইকাৰান্ত দেখুৱালে যে শেষত দীৰ্ঘইকাৰ থাকিলে কেনেকৈ সলনি হৈছে সখী সখ্যৈ তৰুণী তৰুণ্যৈ নলিনী নলিন্যৈ জননী জনন্যৈ শালিনী শালিন্যৈ লীলাৱতী লীলাৱত্যৈ অৰ্থাৎ শেষৰ দীৰ্ঘইকাৰডাল নাইকিয়া কৰি শেষৰ আখৰটোত ইয় আখৰটো লগ লগাই ঐকাৰ প্ৰয়োগ কৰিব লাগে তাৰপিছত আহিলে ক্লীবলিংগৰ শব্দ শেষত হলন্তযুক্ত ম আছে যেনেকৈ মিত্ৰম মিত্ৰায় ইয়াত কি হৈছে হলন্ত চিন থকা মটো নাইকিয়া হৈছে তাৰ পৰিৱৰ্তে আকাৰ আহিছে আৰু ইয় আহিছে চিত্ৰম চিত্ৰায় ফলম ফলায় পুস্তকম পুস্তকায় বাহনম বাহনায় পূজনম পূজনায় 2 নম্বৰ প্ৰশ্ন দি আছে অধুলিখিতানি বাক্যানি উদাহৰণ অনুগুণং পুৰয়ন্তু তলত দিয়া বাক্যসমূহ উদাহৰণ অনুসৰি পুৰাব লাগে উদাহৰণ এটা দি দিছে যে জননী পুত্ৰঃ
জননী পুত্ৰায় মোদকং য়েষ্যতি তেনেধৰণে অধ্যাপকः ছাত্ৰः অধ্যাপকः ছাত্ৰায় পুস্তকং য়েষ্যতি ভক্তः স্বীয়ः ভক্তः স্বীয়ায় অৰ্ঘ্যং য়েষ্যতি অৰ্চকः দেৱः অৰ্চকः দেৱায় পুষ্পং য়েষ্যতি পূজকः ভক্তः পূজকः ভক্তায় প্ৰসাদং য়েষ্যতি তেনেধৰণে খটোতো স্ত্ৰীলিংগৰ শব্দ দিলে অগ্ৰজः অনুজা অগ্ৰজः অনুজায়ৈ অঙ্কনি য়েষ্যতি জনকः কন্যায়ৈ কৰ্তৰি য়েষ্যতি বালকः পাচিকায়ৈ বেলনিং য়েষ্যতি শিক্ষকः ছাত্ৰায়ৈ লেখনিং য়েষ্যতি গৃহিণী বুভুক্ষিতায়ৈ ভোজনং য়েষ্যতি দীৰ্ঘিকান্ত দিলে জননী পুত্ৰী জননী পুত্ৰৈ মালাং য়েষ্যতি গৃহস্য গৃহিণ্যৈ শাটিকাং য়েষ্যতি পাচকः বিদ্যায়িনী পাচকः বিদ্যায়িন্যৈ ৰুতিকাং য়েষ্যতি ধনিকः ভিক্ষুকী ধনিকः ভিক্ষুক্যৈ বস্ত্ৰং য়েষ্যতি বৈদ্যः নন্দিনী বৈদ্যः নন্দিন্যৈ ঔষধং য়েষ্যতি ইয়াৰ পিছতে দিছে প্ৰশ্নোত্তৰ কৰিবলৈ একলব্য কস্মৈ অঙ্গুষ্ঠং দদাতি একলব্যः দুৰ্নছায়ায়ৈ অঙ্গুষ্ঠং দদাতি জননী কস্মৈ দুগ্ধং দদাতি জননী বালকায় দুগ্ধং দদাতি অগ্ৰজः কস্যৈ বস্ত্ৰং দদাতি অগ্ৰজः অনুজায়ৈ বস্ত্ৰং দদাতি পতি কস্যৈ উপহাৰং দদাতি পতিঃ পত্ন্যৈ উপহাৰং দদাতি এনেধৰণে হ'ব এইকেইটা পাঠৰ মাজতে আছে গতিকে এইকেইটা কৰিবলৈ তোমালোকৰ কোনো জটিল নহয় গতিকে আগৰ প্ৰশ্নখিনি চাবা কেনেধৰণে চতুৰ্থী বিভক্তি প্ৰয়োগ কৰিছে পুলিংগ শব্দ স্ত্ৰীলিংগ শব্দ আৰু ক্ৰিবলিংগ শব্দ আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমো